আসসালামু আলাইকুম নমস্কাৰ অলপজিগৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দুদিন পুৰণি এটা ভিডিঅ' দেখা পালো য'ত তেখেতে ধুবুৰীক লৈ কিনে কিছু মন্তব্য কৰিছে যিখিনি মন্তব্য আচলতে গ্ৰহণযোগ্য নহয় আৰু ইয়াক লৈ কিনে আচলতে ধুবুৰীবাসী আচলতে প্ৰত্যুত্তৰ দিছে আৰু ময়ো আচলতে দুখাৰ কথা ক'ব লাগে বুলি মই অনুভৱ কৰিলোঁ কাৰণ তেখেতে অকল নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে বাৰে বাৰে ধুবুৰীক লৈ কিনে অপমানজনক কথা কৈ থাকিব আৰু ইয়াক গ্ৰহণযোগ্য নহয় তেখেতে কৈছে ধুবুৰীত এতিয়া 80% মানুহ বাংলাদেশী মানুহ পূৰ্ববংগীয় মানুহ তাতে অসমীয়া সংস্কৃতি নোহোৱা হৈ গৈছে অসমীয়া মানুহ নোহোৱা হৈ গৈছে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ অসমখনতে কিন্তু বাংলাদেশ আছে বাংলাদেশী আছে বুলি কৈ এখন জিলা কিন্তু বাৰে বাৰে অপমান কৰি থাকে কিন্তু আজি তেখেতে জনাবলৈ বিচাৰোঁ যে এতিয়াও যদি আমি ধুবুৰীত যাওঁ ধুবুৰীত গ'লে আমি কোচ ৰাজবংশী ভাইসকলক লগ পাওঁ এতিয়া যদি আমি ধুবুৰীত যাওঁ ধুবুৰীত গ'লে আমি হিন্দু বেংগলী ভাই ভনীসকলক লগ পাওঁ এতিয়া যদি আমি ধুবুৰীত যাওঁ আমি কলিতা মানুহ নাট মানুহ আমি হালৈ মানুহ আমি অসমীয়া মানুহ আমি লগ পাওঁ এতিয়া যদি আমি ধুবুৰীত যাওঁ ধুবুৰীত গ'লে আমি দেশী মানুহসকলক লগ পাওঁ এতিয়া যদি আমি ধুবুৰীত যাওঁ আমি যাতে মিয়া মানুহসকলক লগ পাওঁ আৰু সকলো মিলা প্ৰীতিৰে ধুবুৰীখনত আছে আৰু থাকিলে অসমীয়া কলা সংস্কৃতিৰ কথা যে আজি প্ৰত্যেকজন তাৰে ধুবুৰীবাসীয়ে কিন্তু আজি অসমীয়া কলা সংস্কৃতিক আঁকোৱালি লৈছে অসমীয়া কলা সংস্কৃতিক সন্মান কৰিছে কিয় নকৰিব যোনে নিজৰ মাতৃভাষা অসমীয়াৰ গি কিনে আজিও অসমীয়া ভাষাক জীয়াই ৰাখিছে আজিও তেখেতসকলে গামোচাখনৰ বাহিৰে বেলেগ লোৱা নাই আজিও তেখেতসকলে জাপিখনৰ বাহিৰে বেলেগ লোৱা নাই আজি যেতিয়া আমি তাতে গৈছোঁ বা বিভিন্ন মানুহ গৈছে সদায় তেখেতসকলে গামোচাৰে তেখেতক সন্মান জনাইছে সদায় তেখেতক জাপিৰে তেখেতে সন্মান জনাইছে যিমান মেল মিটিং দেখা পাইছোঁ সকলোতে তেখেতসকলে অসমীয়া গামোচাখন অসমীয়া জাপিটোকে সদায় প্ৰাধান্য দিছে মানুহ আৰু এই অকল মানুহক আপুনি কি বাংলাদেশী বুলি ক'লে ক'ব বিচাৰে নেকি হা প্ৰত্যেকবাৰে আপোনালোকে ধুবুৰীখন লৈ কিনে অপমানজনক কথা কৈ থাকিব ধুবুৰী ইতিহাস আছে হয়তো আপুনি নাজানে মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুবুৰী বিৰংগনা আছে হয়তো আপুনি নাজানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাৰ কাৰণে বাৰে বাৰে আপুনি ধুবুৰীক লৈ কিনে মিনি বাংলাদেশী অমুক তমুক হেন টেন কৈ কিনে আপোনালোকে বাৰে বাৰে ধুবুৰীক লৈ কিনে অপমান কৰি থাকে আৰু কিন্তু আমি এজন অসমৰ নাগৰিক হিচাপে অসমীয়া এজন ব্যক্তি হিচাপে আমি আমাৰ কোনো এখন জিলাক আমি অপমান হোৱাটো আমি নিবিচাৰোঁ আমি বাংলাদেশৰ লগত তুলনা কৰা বাংলাদেশী বুলি কৈ কিনে অপমান কৰাটো আমি নিবিচাৰোঁ সেইকাৰণে আপোনাক স্পষ্ট ভাষাৰে এটা কথা ক'ব বিচাৰিছোঁ যদি ধুবুৰীত যদি আপুনি 10জনক যদি বাংলাদেশী বুলি কৈ প্ৰমাণ কৰি দিব পাৰে আপোনাৰ ভৰি ধুই কিনে মই পানী খাম কিন্তু যদি আপুনি এজনক যদি তাতে বাংলাদেশী বুলি কৈ প্ৰমাণ কৰি ওলাই দিবলৈ নোৱাৰে তেতিয়াহ'লে ধুবুৰীবাসীৰ ওচৰত কিন্তু আপুনি ক্ষমা খুজিব লাগিব কাৰণ অকল আপোনালোকে নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে বাৰে বাৰে আপোনালোকে ধুবুৰীক মিনি বাংলাদেশ কৈ থাকিব এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰে ভাই প্ৰত্যেকটো বাৰে আপোনালোকে ৰাজনীতি প্ৰত্যেকটো বাৰে নিৰ্বাচন আহিব আপোনালোকে বাংলাদেশী অসমীয়া মিয়া বেংগলী আপোনালোকে হিন্দু মুছলমান এইবিলাক কৰি কিনে আপোনালোকে নিজৰ ৰাজনীতি অকল মুনাফাৰ কাৰণে আপোনালোকে এইবিলাক যুদ্ধ লগাই থাকিব আৰে কেতিয়াবা ক'ব অসমখন বাংলাদেশীয়ে লৈ ল'ব বাংলাদেশী হৈ যাব আৰে মুখ্যমন্ত্ৰী অসমীয়া মন্ত্ৰী অসমীয়া 80%ৰ ওপৰত বিধায়ক অসমীয়া পুলিচ প্ৰশাসনৰ পিছত 70% অসমীয়া এখন অসমৰ যদি অসমীয়া নাগৰিকক যদি ভয় খুৱাই থাকে বোলে কি এখন বোলে বাংলাদেশী লৈ ল'ব বাংলাদেশ হৈ যাব তেতিয়াহ'লে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে কাৰণ মুখ্যমন্ত্ৰী যদি অসমীয়া হিচাপে থাকি কিনে যদি আপুনি যদি অসমীয়া সুৰক্ষিত দিবলৈ নোৱাৰে তেতিয়াহ'লে আপুনি সেইখন আসনত বহা কি দৰকাৰ আছে হা প্ৰত্যেকবাৰে অকল এই অসমীয়া মিয়া বাংলাদেশী এইবিলাক কৈ অকল ভয় খুৱাই নিজৰ ৰাজনীতি মুনাফা লৈ থাকিলে কিন্তু বাংলাদেশী সমস্যা দূৰ নকৰিলে আজি কাখন কিয় আনিলে কাখনটো কোনো বেলেগে সমৰ্থন কৰা নাছিলে অকল আপুনি সমৰ্থন কৰিলে সমৰ্থন কৰি কিনে কাখন দি কোনখিনি মানুহ ৰক্ষণাবেক্ষণ নাপালে সেইখিনি মানুহ কি মাতৃভাষা অসমীয়া লিখিছে নেকি অকল আপোনালোকে নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে অকল মাত্ৰ আমাৰ সাধাৰণ ৰাইজৰ মাজত যুদ্ধ লগাই ৰাখি ধৰিছে তাৰ বাহিৰে একো কৰা নাই কিন্তু নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়া নাপায় এটা সীমা থাকে ৰাজনীতিৰ সদায় এটা সীমা থাকে এটা মৰ্যাদা থাকে এই মৰ্যাদা আৰু সীমা আপোনালোকে কিন্তু একেবাৰে তল পৰ্যায়লৈ আনি পেলাইছে এটা ৰাজনীতিবিদ হৈ কিনে এজন মুখ্যমন্ত্ৰী হৈ কিনে নিজৰ জিলাকে কেতিয়াও এনেকুৱা ধৰণৰ অপমানজনক কথা ক'বলৈ নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে কৈছোঁ আৰু এবাৰ যদি আপোনালোকে যদি 10জন বাংলাদেশীয়ে যদি ধুবুৰীৰ পৰা ওলাই কিনে খেদাই দিব ওলাই কিনে আপুনি প্ৰমাণ কৰি দিব পাৰে আপোনাৰ ভৰি ধুই কিনে ৰুবুল আহমেদে পানী খাব কিন্তু যদি আপুনি এজনক যদি বাংলাদেশী তাৰ পৰা যদি প্ৰমাণ কৰি দিবলৈ নোৱাৰে তেতিয়াহ'লে কিন্তু সকলো ধুবুৰীবাসীৰ আগত আপুনি ক্ষমা খুজিব লাগিব আৰু দ্বিতীয়বাৰ কেতিয়াও ধুবুৰীক আপুনি বাংলাদেশী আছে বুলি বা বাংলাদেশ হয় বুলি বা মিনি বাংলাদেশ হয় বুলি এনেকুৱা কোনো শব্দৰে আপুনি কিন্তু ধুবুৰীক অপমান কৰিবলৈ নোৱাৰিব